নমস্কাৰ, আমি গৈছিলোঁ হাজোৰ মাধৱ মন্দিৰত। তাতে গৈ পেলাই আইতাই ক'লে যে আমি কেদাৰ পৰাও আহোঁগৈ ব'ল। সেয়ে এতিয়া হাজো মন্দিৰৰ পৰা কেদাৰ মন্দিৰলৈ গৈ আছোঁ। আমাৰ কেদাৰ মন্দিৰত যোৱা একো কথা নাছিলে, ভাবিছিলোঁ মানে হাজো মন্দিৰতে যাই সেৱা কৰি ঘৰলৈ আহিম। সেইকাৰণে আৰু ময়ো ভাবিলোঁ যে শ্বৰ্ট এটা বনাম মই হাজো মন্দিৰত যোৱা। এতিয়া যিহেতুকে কেদাৰ গ'লোঁ, ভাবিলোঁ এটা দীঘলীয়া ভিডিঅ' এটাই বনাওঁ তালৈ যোৱা। সেয়ে আশা কৰিলোঁ সকলো যাতে মোৰ ভিডিঅ'টো চাই ভাল পায়। এয়া আমি কেদাৰ আহি পাই গ'লোঁ। হাজোৰ মন্দিৰৰ পৰা মানে হাজো মাধৱ মন্দিৰৰ পৰা কেদাৰ বেছি দূৰ নহয়, অকণমান আহিলে পায়। সেইটা আমি ইয়ালৈ আহি পাই গ'লোহি। এতিয়া ব'লকচোন আৰু কিনো দেখাওঁগৈ। যিহেতুকে মই ইয়ালৈ আহি পোৱা নাই, আজি প্ৰথমবাৰ আহি পাইছোঁ কেদাৰ মন্দিৰত। মই ইমান নাজানো ইয়াৰ বিষয়ে। সেয়ে যিখিনি মানে জানো বা যিখিনি দেখিছোঁ সেইখিনিহে মই ক'ম দেই। ইয়াৰ ওচৰতে দুখন দোকান দেখিলোঁ, মানে চাকি বন্তি দিয়াৰ দোকান দুখন আছে আৰু এইফালে এখন কিবা দোকান আছে, কি দোকান ইমান দেখা নাই। এইফালে মোৰ পেহী এটা তাতে চাকি দিবৰ কাৰণে চাকি লৈ আছে। আৰু এতিয়া আমি চাকি লৈ পেলাই ওপৰলৈ উঠি যাওঁ। এতিয়া ওপৰলৈ উঠাৰ আগত মোৰ খুৰায়ে ভিডিঅ' ক্লিপ লৈ আছে, সি ভিডিঅ' এডিট কৰিবৰ কাৰণে। খুৰা বুলি মাতিলে এইকাৰণে খং উঠে যে আমি দুয়োজনে একেলগৰে, সেইকাৰণে তাক মই খুৰা বুলি মাতিলে তাৰ খং উঠে। তেতিয়া যে কৈছিলোঁ সেইকাৰণে এতিয়া কৈ দিলোঁ কথাষাৰ। এইটো পুখুৰীটো আছে ইয়াতে, তাৰ পৰা ককাই পানী তুলিব গৈছিলে ভৰি হাত ধুবৰ কাৰণে। এতিয়া আমি ভৰি হাত ধুই গণেশ বাবাৰ ওচৰলৈ যাম, যিটো গণেশ বাবা আছে পাহাৰৰ তলত, একদম তলত থকা বুলি ক'লেও ভুল নহ'ব। মানে সেই গণেশ বাবাটো শিলেৰে বনোৱা, আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমৰ পৰা চাইছে সিহঁতি নিজৰ শ্বৰ্টত পাইছে চাগৈ যে এইটো জীৱিত শিল হয়, যিটো মানে বাবাক বনাইছে বিশ্বকৰ্মা দেৱে। আৰু একদম সৰুকৈ বনাইছিলে, সৰুৰ পৰা মানে ডাঙৰ হৈ গৈ আছে। সেই যিসকলে মোৰ শ্বৰ্ট চাইছে সিহঁতি গম পাব, আৰু যিসকলে চোৱা নাই তাতে যাই চাই ল'ব। তাতে দেউজনে ধুনীয়াকৈ বুজাই দিছে এই শিলটো, এই গণেশ বাবাৰ বিষয়ে। এতিয়া আমি ইয়াতে সেৱা কৰিলোঁ। সেৱা কৰি লৈ পেলাই আমি এতিয়া আকৌ শিৱ মন্দিৰটোত যাম, যিটো অলপ ওপৰত আছে। এইটো শিৱ মন্দিৰ হয়, যিটো মানে আমি গণেশ বাবাক সেৱা কৰি আহি উভতি আহোঁতে পায়। এই শিৱ মন্দিৰটোত সেৱা কৰি লৈ এতিয়া আমি মেইন ৰোডত যাবৰ কাৰণে ওলাইছিলোঁ। ওলাওঁতে খুৰাই ক'লে ইয়াতে ৰুদ্ৰাৰ গছ আছে আৰু ৰুদ্ৰাৰ গুটি পোৱা যাব চাগৈ। সেই খুৰায়ে তাতে ৰুদ্ৰাৰ গুটি বিচাৰি আছিলে, আৰু সঁচাকৈ ৰুদ্ৰাৰ গুটি পালেও। এয়া যে অৰিজিনেল ৰুদ্ৰাৰ গুটি হয়। এই গছজোপা মই দেখাই দিছোঁ আপোনালোকক, পিছে মোৰ মোবাইলত ইমান ভালকৈ উঠা নাই, যিহেতুকে কোৱালিটিটো ইমান ভাল নহয়। সেইটো ক'ম মই, মোৰ মোবাইলটো ইমান দামী নহয়। সেনেকৈয়ে মই ভিডিঅ' বনাইছোঁ, তেনেকৈ মই ভাবিছোঁ আৰু ভিডিঅ'বোৰ বনাম। এতিয়া বাৰু এইবিলাক কথা বাদ দিয়ক। এতিয়া মেইন দুৱাৰত যাওঁ, মানে এই মেইন মন্দিৰটোৰ ভিতৰলৈ। এই মেইন মন্দিৰটোৰ ভিতৰতে আছে শিৱলিংগ, যিটো শিৱলিংগ কিবা ধাতু এটা বস্তুৰে মানে ঢাকি থৈ দিছে। কি বস্তুৰে ঢাকি থৈছিলে নামটো মই পাহৰিলোঁ, আইতাই কৈছিলে কোৱাত। এতিয়া ইয়াৰ ভিতৰত গৈছোঁ সেয়া ল'বৰ কাৰণে। পিছে ইয়াৰ ভিতৰত মোবাইল এলাও নাই, মানে সেই লিংগটো দেখাবলৈ নিদিয়ে, কাৰণ সেই মন্দিৰটোৰ মানে লিংগটো ঢাকি থৈও দিয়া আছে আৰু উঠাবলৈও নাপায় বোলে। সেয়ে মই নুঠাই লৈ পেলাই দেৱৰ ওচৰত সেৱা কৰি আমি বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া ব'লক আপোনালোকক মই মন্দিৰটো দেখাওঁ অলপ চলপ। কেদাৰ মন্দিৰ, আৰু ইয়াতে মোক ভাগ্য টানি অনা বুলি ক'লেও ভুল নহ'ব। মানে অকস্মাত ওলাইছিলোঁ হাজোৰ মাধৱ মন্দিৰ, আৰু তাৰ পৰা আহিলোঁ আকৌ কেদাৰ মন্দিৰ। মানে ভগৱানে লৈ অনা বুলি ক'লেও ভুল নহ'বই সঁচাকৈ। কিন্তু এই কেদাৰ মন্দিৰত মই প্ৰথমবাৰ আহিছোঁ, সেয়ে মই ইয়াৰ বিষয়ে ইমান জনা নাই। জানিম পাছত, মই আইতাক সুধিম ভালকৈ। সেয়ে ইমানখিনি নাজানো, তথাপিও যিখিনি মানে মই দেখিছোঁ চকু দি সেইখিনিহে দেখাইছোঁ দেই। এইটো হ'ল দুৰ্গা মন্দিৰ। দুৰ্গা মন্দিৰত ভোগো দিয়ে, মানে আইতাহঁতৰ মাকৰ ঘৰৰ পৰা ভোগ দিছিলে, এতিয়া তাতে ভোগো খাম। এইফালে পেহীৰো চেনেল আছে এটা ইউটিউব চেনেল। এতিয়া ইয়ালৈ আহিলোঁ প্ৰসাদ খাবলৈ, মানে য'ত দুৰ্গা মন্দিৰৰ কাষত মই কৈছিলোঁ নহয় ভোগ দিয়ে বুলি, তাতে প্ৰথমতে প্ৰসাদ দিব। প্ৰসাদ দিয়াৰ পাছতহে ইয়াতে ভোগ দিব। বুজি পাইছে ন, ভোগ মানে কি সকলোৱে? ভাত। আৰু দুৰ্গা মন্দিৰত এই ভোগটো দিয়াৰ কাৰণে ইয়াতে মাছো দিয়া হয়। মই যেতিয়া মানে কৈছিল ন, মানে মোক যেতিয়া কৈছিলে ন খুৰাই যে এই মাছো দিব, মই বোলো কি মন্দিৰত মাছ দিয়ে, মন্দিৰতো মাছ নিদিয়ে। পাছতহে বুজি পালোঁ দুৰ্গা মন্দিৰত যে দিছে, সেইকাৰণে মাছ চলে আৰু খাব পায়। এতিয়া মানে মাছো দিব। এয়া মাছ দিছেহি চাওক। প্ৰথমতে যে মই বিশ্বাসেই হোৱা নাছিলে। বাৰু যি কি নহওক, এতিয়া ভাতটো খাই লওঁ। দালিও আহি পালে, মাছো পালে, সেই ভাতকেইটা খাই লওঁ।
ভাত খোৱা হ'ল আমাৰ তাৰপাছতে মানে বাহিৰলৈ আহিলোঁ। দুৰ্গা মন্দিৰ আৰু শিৱ মন্দিৰ একেলগেই আছে, অকণ বেলেগ বেলেগ হয়। সেই শিৱ মন্দিৰ ছাইডেও ভোগ দি আছে, এই ছাইডেও মানুহ বহি আছে। সেইফালে আমি খালোঁ, এই ছাইডে সিহঁতি খাইছে। মই পিছে ভাগ্যৱান। এইষাৰ কথা কিয় ক'লোঁ জানেনে? মই আইতাহঁতৰ লগত অহা কথা আছিলে মাধৱ মন্দিৰত হাজোৰ, কিন্তু তালৈ আহি আইতাহঁতে ক'লে কেদাৰ মন্দিৰত যাওঁ। সেয়ে মোৰ ভাগ্যখনে কেদাৰ মন্দিৰটোও টানি নিলে আৰু তাৰ ভোগও টানি নিলে। সেই ভাগ্যৱান নহয়নে বাৰু? এতিয়া আকৌ মই মানে চামগৈ ভীমৰ চৰিয়া। মানে আইতাই ক'লে যে ইয়াৰ ওচৰতেই ভীমৰ চৰিয়া আছে, ব'ল তোক দেখাই আনমগৈ। সেই এতিয়া ব'লক। খং উঠছি ফটো মাৰি দি থকাৰ কাৰণে। একদম নাকৰ আগত খংটো আছে। আমাক ফটো মাৰি দি খং উঠছি তাৰ। এতিয়া পালোহি ভীমৰ চৰিয়া, মানে ভীমে য'ত ভাত খাইছিলে সেই তাৰ ওচৰলৈ গৈ আছোঁ। তাৰ ওচৰতে এয়া ভগৱানৰ ফটোৱে খাৰুমণিয়ে দোকান এখন দি থৈছে, আৰু এইটোৱেই হ'ল ভীমৰ চৰিয়া, যি আগতে ভীমে বোলে ইয়াতে ভাত খাইছিলে। সেয়ে আইতাহে কৈছিলে। ভীমৰ চৰিয়াটো চাই আমি এতিয়া ঘৰলৈ গ'লোঁ। সেয়ে চাওকচোন ইমানেই ভাগ্যৱান, আইতাহঁতো আহিয়ে থাকে, মোৰ যে অহা নপৰেই ইয়াত। সেয়ে মই এবাৰ মন্দিৰ আহোঁতে কেদাৰ মন্দিৰো পালোঁ, ভীমৰ চৰিয়াও দেখিলোঁ। এতিয়া ঘৰলৈ যাওঁ।